বেলেগৰ ওচৰত চাকৰি কৰাৰ পৰিৱৰ্তে কেনেকে নিজৰ উপাৰ্জনৰ জৰিয়তে আন 10 জনক কৰ্মসংস্থাপন দিব পাৰো তাৰ বিষয়ে আমি চিন্তা কৰিব লাগিব। ফ্ৰম এমপ্লয়ী টু এমপ্লয়াৰ আমি চাকৰি কৰাৰ পৰিৱৰ্তে চাকৰি দিয়াৰ বাবে নিজক প্ৰস্তুত কৰিব লাগিব। আজি আমাৰ অসমখনত ষ্টাৰ্টআপ মুভমেণ্টকে ধৰি বিভিন্ন ধৰণৰ যুৱ শক্তিয়ে নতুন নতুন তেওঁলোকে উদ্যোগ হাতত লৈছে আৰু তেনে কৰি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ বাবে তেওঁলোকে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে। মই আশা কৰোঁ যে সোণাৰী মহাবিদ্যালয়েও এই 50 বছৰ অতিক্ৰম কৰাৰ পিছত অন্তত ষ্টাৰ্টআপৰ ক্ষেত্ৰত এই ধৰণৰ ব্যৱস্থাৰ ক্ষেত্ৰত অকণমানো যদি আমি পদক্ষেপ হাতত ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ এই মহাবিদ্যালয়খনৰ 50 বছৰৰ যি গৰিমা 50 বছৰৰ যি ঐতিহ্য সি আৰু অধিক আগুৱাই যাব পাৰিব।